बिमा बिफानि उनाव सासे फरायसानि नैथि दिथागिरि फोरोंगिरिया नाथाय बेबादि गोथार सोमोन्दो थानायनि गेजेरावबो माब्लाबा फोरोंगिरिनि मुगैथाव आखु बाहायनायखौ नुनो मोनो। बेबादिनो मुगैथाव जाथाया जादों अदालगुरिनि गंसे फरायसालियाव। थारैनो बे जाथाया जोबोरै लाजिनांथाव। अदालगुरि जिल्लानि खैराबारि गुदि सोलोंथाइ खोन्दोनि सिङाव थानाय कसारिदाग एमइ फरायसालियाव सासे फोरोंगिरिनि लाजिनांथाव आखुथाय। मिथिनाय बादिब्ला फरायसालिनि फोरोंगिरि असित भौमिकआ सासे फरायसुलिखौ थाखो खथायाव थानाय ब्लेकबर्डखौ खोमोरनो थिनदोंमोन। बेनि उनाव फरायसुलिया जेब्ला ब्लेकबर्डनि खाथियाव सौहैयो बे समावनो लांसुनिया गोसोनि फोरोंगिरिया बुंथावै सहायथावै आखु दिन्थियो। बे लाजिनांथाव जाथायखौ गोख्रों रावजों सोंखारिनानै फोरोंगिरि स्टाफ आरो बेंगलि फरायसा आफादा लांसुनिया फोरोंगिरि असित भौमिकखौ गोख्रों राहा लानो दाबि दैखांदों। बिथांमोना जाथायखौ लानानै लांसुनिया फोरोंगिरिनि सायाव मा बुंदों फै आबुं बाथ्राखौ खोनासंना लानि। नमस्कार, मोर नाम श्री गोपाल सरकार। मैं बर्तमान कसारिदाग मध्य इंराजी भारप्राप्त हिसाब मोक इनचार्ज हिसाब दिसे। बर्तमान आमार चार्जत बिओ सार आछे। तो जोआ सोमबारे 29 तारिखे आमार विद्यालयर पंचम श्रेणीर छात्री एजनीक तारमाने आमार माने शिक्षक असित कुमार भौमिक सारे तारमाने आमी शुना मते छात्र छात्रीर পৰা शुना मते ताइक ब्लैकबोर्डत लिखि तारमाने ब्लैकबोर्डत मुचिबलै কৈছে। যেতিয়া मुचिब दिছে ছোৱালীজনী तारमाने ब्लैकबोर्डत ढुकी পোৱা নাই। ढुकी নোপোৱাত তেওঁ অলপ জাম্প কৰি তারমানে মুচি আছে, ব্লেকবোর্ডটো মুচি আছে আৰু মুচি থকা সময়তে অচিত কুমাৰ ভৌমিক ছাৰে বহি তারমানে এখন তারমানে বেতেৰে হাতত বেত আছিল বেতেৰে তারমানে পিছফালে গৈ তাইৰ মানে কি গ্ৰাউণ্ডখন মানে অলপ দাঙি দিছে। হিচাপে মই এইটোৱে ক'ম যে আমাৰ যেহেতু শিক্ষক সমাজত এইখিনি ঘৃণনীয় কাম হোৱাটো খুব অনুচিত হৈছে আৰু এইজন শিক্ষকে তারমানে এই কাম কৰাৰ বাবে আৰু আমাৰ গাঁৱৰ যিখিনি ৰাইজে আমাক অৱগত কৰাইছে যে এইজন শিক্ষক যদি এইখন বিদ্যালয়ত আহে তেতিয়াহ'লে তেওঁলোকে ল'ৰা ছোৱালী আমাৰ স্কুলত নপঠায়। গতিকে আমি এইটোৱে বিচাৰোঁ যে এই শিক্ষকজন আমাৰ ইয়াৰ পৰা বদলি কৰি ক'ৰবাত যাতে মানে দিয়ে বিভাগীয় কৰ্তৃপক্ষই, সেইটোৱে আমাৰ মানে ক'ব লগা। তোমাৰ নাম? পল্লৱী বড়ো। আচ্ছা, ভৌমিক ছাৰে যে যোৱা সোমবাৰে প্ৰিয়ংকাৰ গ্ৰাউণ্ডটো যে মানে উঠাই দিয়া এটা ইলিগেশ্যন আমাৰ তাত আহিছে, এইটো সত্য নে নাই? সত্য। তোমালোকে কি দেখিছা? কিহেৰে দাঙিছে? বেতেৰে। তেতিয়া কি প্ৰিয়ংকাই কি কৰিছিলে? কান্দি দিছিল নেকি? কান্দো হৈছিলে। আৰু গোটেই ল'ৰা ছোৱালীবিলাক কি হাঁহি দিছিল নেকি? হাঁহি দিছিল। তোমাৰ নাম? নন্দেশ্বৰ বৰ্মন। আচ্ছা, তুমি যোৱা সোমবাৰে স্কুলত আহিছিলা? আমাৰ স্কুলত যে এটা ঘটনা ঘটিছে প্ৰিয়ংকাৰ লগত, এইটো তুমি দেখিছানে? দেখিছো। কি হৈছিলে ঘটনাটো? গাউন দাঙি দিছিল। কিহেৰে দাঙিছিলে? বেতেৰে। কোনে দাঙিছিলে? ভৌমিক ছাৰে। ভৌমিক ছাৰে কি যেতিয়া দাঙিছে গ্ৰাউণ্ডখন যে দাং খাইছে এইটো কি নিজে ইচ্ছাৰ বাবে কৰিছে তোমালোকে নে কি লাগি গৈছে? নিজে ইচ্ছা কৰি কৰিছে। আচ্ছা, তাৰপিছত কি হৈছে? গোটেই ল'ৰা ছোৱালী কি হাঁহি দিছে নে কি কৰিছে? হাঁহি দিছে। আৰু এইটো কথাটো সত্য হয়নে? কথাটো সত্য নে মিছা? সঁচা হয়। ঠিক আছে। আপোনালোকে যেনেকৈ শুনিছে আমি ঠিক তেনেকৈ শুনি আমি স্কুললৈ গৈছিলোঁ। আমি দেখিলোঁ শুনিলোঁ বস্তুখিনি যে কচাৰিদাগ স্কুলৰ এজন শিক্ষকে ক্লাছ কৰাৰ সময়ত নেকি এজনী ক্লাছ 5ৰ এজনী ছোৱালী এই বৰ্ড মুচিবলৈ যিখিনি পিছফালে বেতেৰে গ্ৰাউণ্ড লাগি দিছে। এই ঘটনাটো শুনি আমি ধিক্কাৰ জনাওঁ এনেকুৱা ধৰণৰ টিচাৰক, শিক্ষকক, যে শিক্ষক সমাজৰ পৰা এজন শিক্ষকে এনেকুৱা ঘৃণনীয় কাম কৰিব পাৰে। আমি এইটো একদম বহুত ভিতৰৰ পৰা বহুত বেয়া পাইছোঁ, কাৰণ আমি ল'ৰা ছোৱালী স্কুলত পঢ়াৰ কাৰণে আমি স্কুললৈ পঠাওঁ, কিন্তু তাতে যাইছেনে যদি শিক্ষকে শিক্ষাদানৰ জেগাত এনেকুৱা ধৰণৰ লেতেৰা কাম কৰে তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ। আৰু এই বিষয়টো এনেকুৱা শিক্ষকক কি ধৰণে কি শাস্তি দিব লাগে আমি বিভাগীয় কৰ্তৃপক্ষক
স্কুল মেনেজমেণ্ট কমিটি আৰু এই অঞ্চলৰ ৰাইজৰ লগতে শিক্ষা বিভাগৰ বিষয়ববীয়াক আমি আবেদন জনাম যে এই বিষয়টো তদন্ত কৰি স্কুলখনৰ যাতে ভৱিষ্যত উজ্জ্বল হয়, এই স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি বিচাৰিম আমাৰ ছাত্ৰ সংগঠনৰ তৰফৰ পৰা এইটো বিহিত ব্যৱস্থা কৰিব লাগে। এইখিনি আমি আশা ৰাখিছোঁ। কছাৰীডাক মধ্য ইংৰাজী বিদ্যালয়ত যিজন মানে শিক্ষকৰ বিৰুদ্ধে আপোনালোকে অভিযোগ কৰিছে, তেওঁৰ নাম কি? তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱাটো বিচাৰে? আজি আমি সদৌ BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে একেলগে আমি যৌথভাৱে এই সংবাদমেলৰ আয়োজন কৰিছোঁ। যিহেতু যোৱা আপোনাৰ সোমবাৰ 29 তাৰিখে কছাৰীডাক মানে স্কুলত যি ঘটনা হৈ গ'ল, সেই ঘটনা খুব লজ্জাজনক আৰু এই ঘটনাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। ঊৰ্ধ্বতন কৰ্তৃপক্ষ হিচাপে আমাৰ BOIS অফিচাৰ তেওঁলোকে মানে এইটোৰ বিষয়ে খুব ভালকৈ তদন্ত কৰি যি ঘটনা হৈছে সত্য ঘটনাটো প্ৰকাশ কৰি তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে শিক্ষকজনৰ ওপৰত। শিক্ষকজনৰ নাম কি? শিক্ষকজন কছাৰীডাক ME স্কুলৰ সহকাৰী শিক্ষক, তেওঁৰ ঘৰ চিলাইমাৰী, অচিত কুমাৰ ভৌমিক তেওঁৰ নাম। আৰু এই যি ঘটনা তেওঁ মানে যদি সঁচাকৈ ঘটাইছে, ছাত্ৰ ছাত্ৰীসকলৰ বা ভুক্তভোগী ছাত্ৰীৰ কথা মতে যিটো ঘটনা আজি আমি সদৌ BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে একেলগে আমি যৌথভাৱে এই সংবাদমেলৰ আয়োজন কৰিছোঁ। যিহেতু যোৱা আপোনাৰ সোমবাৰ 29 তাৰিখে কছাৰীডাক মানে স্কুলত যি ঘটনা হৈ গ'ল, সেই ঘটনা খুব লজ্জাজনক আৰু এই ঘটনাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। ঊৰ্ধ্বতন কৰ্তৃপক্ষ হিচাপে আমাৰ BOIS অফিচাৰ তেওঁলোকে মানে এইটোৰ বিষয়ে খুব ভালকৈ তদন্ত কৰি যি ঘটনা হৈছে সত্য ঘটনাটো প্ৰকাশ কৰি তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে শিক্ষকজনৰ ওপৰত। আৰু এই শিক্ষকজন কছাৰীডাক ME স্কুলৰ সহকাৰী শিক্ষক, তেওঁৰ ঘৰ চিলাইমাৰী, অচিত কুমাৰ ভৌমিক তেওঁৰ নাম। আৰু এই যি ঘটনা তেওঁ মানে যদি সঁচাকৈ ঘটাইছে, ছাত্ৰ ছাত্ৰীসকলৰ বা ভুক্তভোগী ছাত্ৰীৰ কথা মতে যিটো ঘটনা ঘটিছে, সেই ঘটনা যদি সঁচাকৈ ঘটিছে তেতিয়াহ'লে আমি ছাত্ৰ সংগঠন হিচাপে এইটো খুব মানে দুখ অনুভৱ কৰিছোঁ আৰু খুব বেয়া কাম কৰিছে বুলি